আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটি মিনি ব্লগ আনিছোঁ। আজিকালি মোৰ ভিডিঅ' বনাবলৈ মনে নোযোৱা হ'ল নহয়। তথাপিও ৰিল ভিডিঅ' কেতিয়াবা আপলোড দি থাকোঁ। আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিয়ে, ইমান ধুনীয়াকৈ কমেণ্ট কৰে, ভাল লাগে চাই পিনি। আৰু মই আছোঁহি এয়া বিলাহী বাৰীত। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোকেও সকলো ভালে কুশলে আছে নহয় জানো। এয়া মা আৰু মই বিলাহী ছিঙি আছিলোঁ। বিলাহী ছিঙি কৰি কিমান সোপা আনিছোঁ চাওকচোন। বহুত বেছি বিলাহী ওলায় কেতিয়াবা, আৰু এইকেইদিন অকণমান বাৰু বিলাহী ওলোৱাটো কমিছে। কমিলেও প্ৰায়ভাগ 2 কুইণ্টেল 3 কুইণ্টেল সিমানখিনি ওলায়ে। তেনেকৈ আৰু মই নিজে খেতি কৰা হয়তো আপোনালোকক দেখাইছিলোঁৱে। সেইদৰে জীৱনটো আৰু মই আগুৱাই নিবলৈ কাৰণে চেষ্টা কৰি আছোঁ। কিবা এটা জাষ্ট কৰিব বিচাৰিছোঁ, জাষ্ট কিবা এটা, এনেই থাকিব মন যোৱা নাই, কিবা এটা কৰিব বিচাৰিছোঁ। তাকে আপোনালোকে ছাপোৰ্ট কৰিব সকলোৱে। আৰু ভিডিঅ' কৰিব কেতিয়াবা মন নাযায়, যিহেতু মোৰ মানে বহুত কিছুমান নিগেটিভ কথা শুনিবলৈ পোৱা যায়। সেইকাৰণে মই ভিডিঅ' কেতিয়াবা কৰিবই মন নকৰোঁ। কিন্তু তথাপিও আৰু যিহেতু মই মানে কিবা এটা কৰিব বিচাৰোঁ, সেই গতিকে মই নিজৰ কামটো এৰি দিয়া নাই। লাহেকৈ হ'লেও এসপ্তাহৰ মূৰত এদিনকৈ হ'লেও এটাকৈ হ'লেও মিনি ভিডিঅ' আপলোড কৰিব বিচাৰোঁ। আৰু আপোনালোকেও মোক সহায় কৰিব বুলি আশা ৰাখিয়ে ভিডিঅ'টো কৰোঁ। মই আপোনালোকৰ লগত বহুত বেছি বিশ্বাস আৰু বহুত বেছি মৰম পাবলৈও মন যায় কেতিয়াবা জীৱনৰ কথা ভাবিলে ভয় লাগে, গম পায়নে। আৰু আমাৰ এইকেইদিনতে কিমান কি ঘটনা হৈ গৈছে হয়তো আপোনালোকে দেখি পাইছে, নিশ্চয় বুজি পাইছে নহয় জানো। তথাপিও মই ভালদৰে থাকিবৰ কাৰণে বিচাৰোঁ, আৰু দুখবোৰ সামৰি সকলোৰে লগত হাঁহি মাতি থাকিব বিচাৰোঁ। লগতে মোৰ লগৰীজনী আৰু মোৰ মা সকলোকে বোলো আজি মই আপোনালোকক মোৰ ভিডিঅ'ৰ সৈতে দেখাওঁ যে আমাৰ গাঁওখন কেনেকুৱা আৰু আমি কেনেদৰে থাকোঁ। আৰুনো কি কৰিম, কেতিয়াবা কিছুমান লোকৰ কথা শুনি ভিডিঅ' কৰিবলৈকে মন নাযায়, আৰু কেতিয়াবা আৰু নিজৰ কামখিনি এৰিব মন নাযায়। কি যে কৰোঁ কেতিয়াবা ভাবি নাপাওঁ, গম পায়নে। তথাপিও মই কেতিয়াও হাৰ মানিব বিচৰা নাই। মই সদায় ভাল কাম কৰি যাম বুলি ভাবোঁ। বেছিকৈ নহ'লেও সৰু সুৰা কিবা এটাকে কৰোঁচোন, তেনেকৈ বুলিয়ে ভাবোঁ। নিজে জাষ্ট কিবা এটাতো কৰিব মন যায় ন। সেই গতিকে মই ভিডিঅ' কৰি ভাল পাওঁ, গতিকে ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু এইদৰে আৰু জীৱনটো পাৰ কৰিছোঁ। আপোনালোকৰ খবৰবিলাকো পাই খুবেই ভাল লাগে। সকলোৱে মৰ্ণিং শ্বেয়াৰ কৰে, খুবেই ধুনীয়া লাগে। মই বহুত বেছি মানে হেপী ফিল কৰোঁ যেন সকলোৱে ভালে কুশলে আছে। তথাপিও নিজৰ ব্যক্তিগত কিছুমানটো প্ৰব্লেম থাকেই নহয় জানো। মোৰো তেনেকুৱা বহুত বেছি ব্যক্তিগত প্ৰব্লেম আছে, কিন্তু আপোনালোকক কিদৰে কওঁ, কেনেকৈ কওঁ সেয়াকে মই বুজি নাপাওঁ। তথাপিও সকলো কথা বাদ দি আজি মই বিহু খানা খাব আহিছোঁ। জল্দি কৰি মই ৰাতিপুৱাতে বিলাহী ছিঙিলোঁ, মা আৰু মই। মাৰ গা বেয়া, তথাপিও মায়ে মোক বিলাহী ছিঙি দিছে। লগতে বিলাহী ছিঙি কৰি হৈ গা পা ধুই উঠিয়ে বহুত টাইম হৈ গ'ল, বহুত বেছি সময় হ'ল। আমাৰ বিলাহী ছিঙা সময়কণ বহুত বেছি কষ্ট হয়, আৰু বিলাহী ছিঙি কৰিয়ে ৰাতিপুৱা ঘৰত ভাত খাবলৈ নহ'ল। সেই গতিকে মই ইয়ালৈকে গুচি আহিলোঁ, মাও আহিলে দেৰি হ'ব বুলিকৈ। চ' আজি ইমানখিনিয়ে দেখালোঁ দেই, বাই বাই।